যদি কোনোবাই নিজৰ লক্ষ্যত আগবাঢ়ি যাওঁতে সাহস নিদিয়ে বা কোনো সংগ নিদিয়ে তথাপি আপুনি নিৰাশ নহ'ব কিয়নো আপোনাৰ আত্মবিশ্বাসতকৈ ডাঙৰ সাৰথি কোনেও হ'ব নোৱাৰে জীৱনত কিবা এটা কৰিবলৈ লোৱাৰ আগতে এটা কথা মনৰ পৰা আঁতৰাই ল'ব সেইটো হৈছে আনে কি ভাবিব যি পাৰ হৈ গ'ল সেই অতীতলৈ আৰু উভতি নাচাব কেৱল আগলৈ চাওক আৰু অসীম শক্তিৰে অদৃশ্য উৎসাহেৰে তথা দুৰ্জন সাহসেৰে আগবাঢ়ক তেতিয়াহে মহৎ লক্ষ্যত উপনীত হ'ব পাৰিব জীৱনত কেতিয়াবা এনেকুৱা হয় যে আমি শুদ্ধ থাকোঁ কিন্তু আমি শুদ্ধ প্ৰমাণ কৰিবলৈ আমাৰ ওচৰত শব্দ নাথাকে এনেকুৱা সময়ত অলপ ধৈৰ্য ৰাখিব কিয়নো আপোনাৰ প্ৰমাণ সময়ে দিব জীৱনত কেতিয়াও ৰিস্ক লোৱাত ভয় নকৰিব হয়তো বিজয়ী হ'ব নহ'লে কিবা শিকিব পাৰিব জীৱনত সফলতা পাবলৈ এই তিনিটা বস্তুৰ বহুত প্ৰয়োজন আছে সঠিক সময় সঠিক সিদ্ধান্ত আৰু সঠিক চিন্তা জীৱনৰ কঠিন সময়ত আটাইতকৈ প্ৰয়োজনীয় বস্তুটোৱে হ'ল ধৈৰ্য জীৱনত যদি কিবা ডাঙৰ কৰিব বিচাৰে তেনেহ'লে নিজে ভাল পোৱা কামবোৰ কৰি যাব ভাৱনাতকৈ আগত নিজৰ লক্ষ্যত ৰাখিব শিকক প্ৰেমৰ পিছত লাগি থকাসকলে এদিন ভাঙি যায় লক্ষ্যৰ পিছত লাগি থকাসকলে জীৱনত বহুত ডাঙৰ বনি যায় জীৱনত আমাৰ বহুত ভুল এইবাবেই হয় যে যিবোৰ সিদ্ধান্ত আমি বিচাৰ বিবেচনাৰে ল'ব লাগে সেইবোৰত আমি ভাবুক হৈ পৰোঁ আকৌ যিবোৰ সিদ্ধান্ত ভাবুকতাৰ আৱশ্যক হৈ পৰে সেয়া আমি বিচাৰ বিবেচনাৰে লওঁ কল্পনাৰ সাগৰত ডুবি নহয় বাস্তৱতাৰ নৈত সাঁতুৰিব শিকক তেতিয়াহ'লে জীৱনৰ লক্ষ্যত উপনীত হ'ব পাৰিব জীৱনত কিছুমান বিচাৰি ফুৰা প্ৰশ্নৰ উত্তৰ একমাত্ৰ সময়ৰ হাততেই থাকে সময় হ'লে সময়ে নিজেই সেই বিচাৰি ফুৰা প্ৰশ্নৰ উত্তৰ আপোনালোকক দিব মনত ৰাখিব এই পৃথিৱীত ডক্টৰ ইঞ্জিনিয়াৰেই সুখী মানুহ নহয় জীৱনত সফলতা অৰ্জন কৰিবলৈ 90% মাৰ্কৰ প্ৰয়োজন নাই একাগ্ৰতা নিষ্ঠা আৰু সততাৰে যিকোনো কাম কৰক সফলতা 100% লাভ কৰিবই আমাৰ জীৱনটো এটা জ্বলি থকা লাইটৰ দৰে কেতিয়া ফিউজ যায় কোনেও ক'ব নোৱাৰে গতিকে বন্ধুসকল সময় থাকোঁতে নিজৰ সিদ্ধান্ত লৈ লওক নহ'লে সময় সিদ্ধান্ত ল'ব আপোনালোকক কি কৰিব বন্ধুসকল আপোনালোকে নিজৰ লক্ষ্যত আগবাঢ়ক আৰু সোনকালে সফলতা লাভ কৰক তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ গতিকে বন্ধুসকল যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে আৰু অলপ হ'লেও প্ৰেৰণা পাইছে তেন্তে আনকো ভিডিঅ'টো শ্বেয়াৰ কৰি প্ৰেৰণা দিয়ক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোকো অলপ প্ৰেৰণা দিয়ক তাকে আৰু ভাল ভাল ভিডিঅ' আপোনালোকৰ আগত আগবঢ়াব পাৰোঁ গতিকে আজিলৈ ইমানেই আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ জয় আই অসম